নমস্কাৰ, মই মাইনাই আন এটি ভিডিঅ'লৈ সকলোকে মোৰ চেনেলটিলৈ আদৰণি জনাইছোঁ। আজি মই আপোনালোকক মোৰ বিয়াৰ এলবামখনৰ ফটোখিনি দেখুৱাবলৈ লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিসকলে মোৰ চেনেলটোত নতুন হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিলে তেতিয়াহ'লে ন'টিফিকেশ্যনত নতুন নতুন ভিডিঅ'সমূহ আগতীয়াকৈ পাব। এলবামখনৰ প্ৰথম আৰম্ভণিতে দৰা কইনাৰ ফটো আছে। ইয়াৰ পৰাই আৰম্ভ, আৰু এইজন হ'ল দৰা, মানে এওঁ মোৰ মিষ্টাৰজন, আৰু এইজন, আৰু এইফালে হয় মই, আৰু এই কপি মোৰ ফটো। মই আগতে খুবেই ক্ষীণ আছিলোঁ, এইটো মোৰ হয়। এয়া একেবাৰে চিম্পুল আৰু মেকআপ কৰা নাছিলোঁ মই, এইটো মই। আৰু এইফালে আছে মোৰ দুজন দেউতা হয়। এইজন হ'ল মোৰ শহুৰ দেউতা আৰু এইজন হ'ল দেউতা। দুয়োজন দেউতাই বহি লৈ তোলা এই কপি ফটো। শহুৰ দেউতাজন ঢুকুৱা 2.5 বছৰে হ'ল, আৰু তেখেতে মোক নিজৰ ছোৱালীৰ দৰে বহুতেই মৰম কৰিছিল, আৰু সঁচাকৈ বহুত মিছ কৰিছোঁ দেউতাক। আৰু ইফালে এজন দৰা ফুলৰ মালা লৈ আছে, আৰু এইটো মই আছিলোঁ এই কপি। কিবা চাই আছিলোঁ, গমেই পোৱা নাছিলোঁ। আৰু এই কপি হ'ল জোৰণত তোলা ফটো, আৰু জোৰণত মই বোৱা ছেট পিন্ধিছিলোঁ, কাৰণ এই বোৱা ছেটযোৰ মোৰ বহুতেই পচন্দৰ আৰু বহুত প্ৰিয় আছিল, আৰু এই কাপোৰযোৰ এতিয়াও আছে। আৰু মই মেকআপ কৰা নাছিলোঁ জোৰোণৰ দিনা। আৰু এইফালে হ'ল এইজন দৰা, এইটো দৰাৰ ভনীয়েক, মানে মোৰ ননন্দজনী হয়। আৰু এইজনী হ'ল শাহু মাই, নাতিয়েকক লৈ আছে। আৰু এই কপি হ'ল দৰা কইনাৰ ফটো। দৰা একেবাৰে একদম ধুনীয়া মিচিকীয়া হাঁহি মাৰি আছে। ইয়াৰ পিছত এই কপি ফটো মোৰ জোৰোণৰ দিনা তোলা ফটো, আৰু মই মাজত আছিলোঁ। ছাইডৰ দুজনীও ননদ হয়, আৰু এইটো কাষত ছাইডত থকাটো দুজনীও ননদ হয়, 4জনী ননদ হয়। আৰু কাষতে ইটো কাষত আছে বা এজনী। আৰু এই কপি জোৰোণত তোলাই ফটো হয়, আৰু দুইজনী ননদ হয়। তাৰপিছত আৰু এইফালে এয়া হ'ল বিয়াৰ দিনা তোলা ফটো। এই কপি ৰাতি আখৈ দি আছিলোঁ নেকি। তাৰপিছত এইটো মই। আৰু এইফালেও দুয়োজন দেউতা পূৰা বহি আছে, ইটোৱে সিটোক লগ নেৰেয়ে। আৰু সেইটো হ'ল শাহুমাই, আৰু এয়া জোৰোণ পিন্ধাবৰ সময়ত। আৰু এইজনী বৌ হয়, ডাঙৰ বৌ, আৰু দুয়োজনীয়ে কোৱাকৈ পিন্ধিছিল নেকি। বৌক নন্দাকে নীলা ছেট পিন্ধি আহিছিল, পাটৰ ছেট, এই দুয়োজনী। এয়া হৈছে দৰা বৰাবৰ দিনা দেউতাই দৰাক সোণৰ চেইন পিন্ধাই আছিল, তেতিয়াই তোলা ফটো কপি। আৰু ইফালে এইজনী হ'ল বৌ ছোৱালী হয়, মানে দাদা ছোৱালী হয়। তাই কইনা বুলি ক'লে তাই বহুত পগলা আছিল, মানে তাই কইনা বুলি ক'লে বহুতেই ভাল পাইছিল। আৰু যাৰে বিয়া নহওক তাই আগত থাকে, আৰু মোৰ বিয়াতো তাই আগত বহি লৈ চাই আছিল। আৰু ইফালে এইজনী হ'ল মোৰ বৰদেউতাৰ ছোৱালী হয়, তাই মোৰ লগত আছিলে, আৰু তাই মোক কইনা ধৰাত এনেকৈ আছিলে, তাই মোৰ লগত ডাঙৰজনী। এইটো মৰমী তাই। আৰু
এইফালে এজন বাবু আৰু এইটো নননজনী হয় আৰু এয়া হ'ল জোৰণ পিন্ধাওঁতে তোলা ফটো একপি এয়া হ'ল দৰা ঘৰা আৰু এয়া বিয়াৰ দিনা তোলা ৰাতি এয়া হৈছে মান ধৰাৰ সময়ত তোলা ফটো একপি প্ৰথমতে দেউতাক মান ধৰিছিল আৰু কাষতে এজনী ননন আৰু বৌ আছে আৰু এইটো ভাইটি হয় মই আপোনালোকক গোটেইখিনি ফটো দেখুৱাবলৈ নোৱাৰিলোঁ কাৰণ মোৰ মাৰ ঘৰতো কেইখনমান ফটো থাকি আহিলে এই এলবামখনত যিখিনি ফটো আছে সেইখিনিহে আপোনালোকক মই দেখুৱাই দিলোঁ আৰু মোক এয়া পেহাই দাঙি লৈ আনিছিল ৰাতি হোমৰ জুইত বহিবৰ কাৰণে আৰু কাষত এজনী হ'ল পেহী হয় দাদা হয় এজন আৰু পিছফালে থকাজনী মোৰ ভণ্টি নিজৰ ভণ্টি হয় আৰু তাৰে পিছফালত থকাজনী হ'ল মোৰ বৰদেউতাৰ ছোৱালী আৰু এজনী হ'ল পেহী ছোৱালী আৰু এই কপি মাইক মান ধৰাৰ সময়ত তোলা ফটো একপি আৰু এইজনী মই আৰু এয়া জোৰোণৰ দিনা মেকআপ কৰি দিছিল দুয়োজনী নননজনীয়ে আৰু ইফালে সৰুজনীয়ে চাই আছে এজনী হ'ল সৰুজনী আৰু মোক দাদাই বিয়া দিছিল এজন দাদা হয় দাদাই মোক বিয়া দিছিল জোৰোণৰ পিন্ধাৰ দিনা মই অলপমান মনটো মাৰি আছিলোঁ গতিকে মোক কোনোবাই হাঁহি উঠাই দিছিল অলপমান মিচিকিয়াই হাঁহি মাৰিছিলোঁ মই আৰু এয়া ৰাতি সেৱা কৰোঁতে তোলা ফটো একপি আৰু এয়া ভণ্টিক মান ধৰাৰ সময়ত তোলা ফটো একপি এজনী ভণ্টি হয় আৰু এজনী হিয়া আৰু এইফালে দৰা ভৰি ধোৱাৰ সময়ত তোলা ফটো একপি আৰু ভণ্টিয়ে ভিনিয়েকক ভৰি ধুৱাইছিল এইটো ভণ্টি হয় আৰু এজনী বৌ ছোৱালী আমি এয়া ঘৰৰ গোটেইকেইজনীয়ে আছে এয়া আৰু এজনী হ'ল খুৰী ছোৱালী আৰু এজনী পেহী ছোৱালী হয় গোটেইকেইজনী আগত আৰু এজনীও পেহী ছোৱালী হয় আৰু এজন বৰদেউতাৰ ছোৱালী মৰমী এইটো বাবু আৰু ইয়াতে বৌ বৰমা পেহী বাইদেউ গোটেইকেইজনীয়ে আছে এয়া কাষতে মোৰ বৰদেউতাৰ ছোৱালী হয় তাই ডাঙৰজনী তাই মোক লগ এৰাই নাছিল সঁচাকৈয়ে আৰু এইজন হ'ল দাদাক মান ধৰাৰ সময়ত তোলা ফটো একপি আৰু ভাইটিয়ে আখৈ তুলিছিল তুমি নাচনি এতিয়া
আৰু এইজনী ভাগিন হয় ডাঙৰ নননজনীৰ ছোৱালী হৈ যায় মুনু বহুত লাজুকীয়াকৈ আছে তাই আৰু এই ননন হয় দুজনী মায়ে মোক আঙুঠি পিন্ধাইছে জোৰোণৰ দিনা আৰু এইটো মা হয় মায়ে মই তোলা ফটো একপি ৰাতি দৰা আহাৰ সময়ত তোলা ফটো একপি আৰু এয়া জোৰোণৰ দিনা তোলা ফটো একপি এজনী হ'ল হেৰি বৰমাই হয় বৰমাই মান তৰাৰ সময়ত তোলে জুকে ধৰিছিলে তোমাৰ ভৰিৰ কণা ফুল চিঞৰ মাৰি ধৰিছিলা মোৰেনো হাতত তেতিয়া কেনে লাগিছিল জানানে বাৰু বহাগলৈ বাট কি জানি নেচানে আৰু বহাগলৈ বাট কি জানি নেচানে এয়া ভাগিনক মিঠাই খুৱাবৰ সময়ত তোলা জোৰোণৰ দিনা এইটো এজনী ভাগিন হয় মিঠাই খুৱাইছিলোঁ মই তাই বহুত মৰম লগা আছিল তাই সৰুতে আৰু ইয়াৰ ৰাতি বিয়া দি থাকোঁতে তোলা ফটো এইটো দাদা হয় ৰঙালী সুৰু যে অঘুমুকি মাৰিলে প্ৰকৃতি সুগনি হৈ মৰম জান গাভৰু আৰু এয়া হ'ল ৰাতি তোলা ফটো একপি মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি কতেনো গৈ আছিলা বিচাৰি গৈ ফুৰালা কতেনো গৈ আছিলা বিচাৰি গৈ ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা জানো কিয়নো তুমি মোক বলিয়া কৰিলা তুমি নাচনি এতিয়া যে গাভৰু আহাচোন কাষলৈ অকণমান মৰম কৰো মই বিচাৰিছো সুগন্ধি ঐ গোলাপ মৰমে জানানে চাউল ছিটিয়াবৰ সময়ত তোলা ফটো একপি মই অৱশ্যে বিয়াত বহুত কান্দা নাছিলোঁ মই ভিতৰি কান্দিছিলোঁ দেখাকৈ মই কান্দিব পৰা নাছিলোঁ
ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চাওক গোটেইখিনি এলবামৰ ফটোখিনি দেখুৱালোঁ আৰু কেনেকুৱা লাগিলে জনাব আন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম আজিলৈ এৰিছোঁ বাই